নমস্কাৰ মই যুৱ বিজ্ঞানী তথা উদ্ভাৱক নৱজিৎ ভৰালী কোভিড-19 সংক্ৰমণ ব্যাপক ৰূপে বৃদ্ধি পোৱাত আমি সকলোৱে প্ৰায় ঘৰৰ ভিতৰতে থাকিবলগীয়া হৈছে আৰু এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে মই এটি বিশেষ ডিভাইচ উদ্ভাৱনৰ কামত ব্যস্ত হৈ আছিলো কিন্তু দুৰ্ভাগ্যৰ কথা লকডাউনৰ বাবে প্ৰয়োজনীয় যিসমূহ পাৰ্টছ এতিয়ালৈকে আহি নোপোৱাত মই সেই কাম কিছুদিনৰ বাবে বন্ধ কৰি ৰাখিবলগীয়া হৈছে যি নহওক এই আজৰি সময়খিনি মই মোৰ কিছুমান উদ্ভাৱন আপোনালোকক দেখুৱাম মই এতিয়ালৈকে 17টা যন্ত্ৰ উদ্ভাৱন কৰিছো আৰু ইয়াৰে বহুখিনি যন্ত্ৰ অসমৰ বিভিন্ন ঠাইত বিভিন্নজনে ব্যৱহাৰ কৰি আছে আৰু কিছুমান এতিয়ালৈকে দিব পৰা হোৱা নাই আৰু হেয়া মই লকডাউনৰ পিছত মোৰ সুবিধা অনুযায়ী মই দিয়াৰ ব্যৱস্থা কৰি দিম আজি আপোনালোকক দেখুৱাম মোৰ এটি বিশেষ উদ্ভাৱন চুৰ প্ৰতিৰোধক টলা বৰ্তমান সময়ত চুৰৰ সমস্যাটো দিনক দিনে ইমানে বৃদ্ধি পাব ধৰিছে যে ঘৰ দোকান আনকি ধৰ্মীয় অনুষ্ঠানবিলাকো বাদ নপৰা হ'ল আৰু সেইবাবে এই সমস্যাৰ পৰা মানুহক কিছু সকাহ দিবৰ বাবে মই এটি বিশেষ টলা উদ্ভাৱন কৰিছিলো এই টলাটো দেখাত যদিও সাধাৰণ টলাৰ দৰে লাগে তথাপিতো ই সাধাৰণ টলাৰ পৰা যথেষ্ট পৃথক কাৰণ ইয়াত ফোনৰ ব্যৱস্থা আছে সংকেতৰ ব্যৱস্থা আছে and camera can be used in the lock which will be automatically open and record the sound and photos up to 12 feet distance প্ৰথমতে মই ইয়াত সংকেতৰ ব্যৱস্থাটো কৰিছিলো কিন্তু দেখিলো যে সংকেত দিয়াৰ সময়ত যদি ওচৰে পাজৰে কোনো ব্যক্তি নাথাকে তেনেহলে চুৰে চুৰি কাৰ্যত সফল হৈ যাব সেইবাবে মই ইয়াত এটা ফোনৰ ব্যৱস্থা কৰি দিলো যাতে গৃহস্থ ঘৰৰ পৰা আঁতৰত থাকিও গম পাব পাৰে অৰ্থাৎ মোৰ ঘৰ ধেমাজিত যদি মই টলাটো ধেমাজিত লগাই থৈ যাওঁ আৰু যদি মই গুৱাহাটীত থাকো তেনেহলে টলাটোৱে যদি চুৰে ভাঙিবলৈ চেষ্টা কৰে তেতিয়া মোক ফোন কৰি জনাই দিব আৰু তেতিয়া মই আহিব নোৱাৰিলেও ওচৰৰ মানুহক ফোন কৰি চোৱাচিতা কৰিবলৈ ক'ব পাৰিম আকৌ দেখিলো যে সংকেত দিয়াৰ মাত্ৰকে বা ফোন কৰাৰ মাত্ৰকে টলাটোৱে চুৰজন সেই ঠাইৰ পৰা আঁতৰি যাব পাৰে গতিকে তাত এটা মই কেমেৰা ব্যৱস্থা কৰিলো যাতে চুৰজন সেই ঠাইৰ পৰা আঁতৰি গ'লেও ফটোৰ সহায়ত আমি চুৰজনক চিনাক্ত কৰিব পাৰোঁ সাধাৰণ টলাতকৈ বেছি সুবিধাজনক আৰু বেছি ভৰসা কৰিব পৰা এই টলাটো কেনেধৰণৰ আমি চাওঁ গুৱাহাটী মহানগৰীতেই নহয় সমগ্ৰ ৰাজ্যতে এতিয়া গভীৰ চুৰৰ তাণ্ডৱ গৃহস্থ সৰ্বশান্ত কৰি হাঁহি মুখে গুচি যায় গভীৰ চুৰ ডকাইতৰ দল কিন্তু এইবাৰ চুৰ ডকাইতৰ দল সাৱধান হ'বৰ হ'ল আৰক্ষী নহয় এইবাৰ চুৰ ধৰা পৰিব মেচিনত টলা ভাঙিলেই বিপদত পৰিব গভীৰ চুৰ টলা ভঙাৰ লগে লগে বাজি দিব সংকেত আৰু এই বিশেষ টলাটোৱে ধৰা পেলাব চুৰদলক এই টলাৰ দৰে এই যন্ত্ৰটো সাজি উলিয়াইছে ধেমাজিৰ মেধাৱী ছাত্ৰই নাম নৱজিৎ ভৰালী ধেমাজিৰ বৰদলনিৰ নৱজিতে সাজি উলিওৱা এই বিশেষ টলাটোত সংযুক্ত আছে কেমেৰা মাইক্ৰফোন আৰু চিম কাৰ্ড গৰাকীক বাদ দি আনে খুলিব নোৱাৰিব এইটো টলা চুৰে টলা খুলিলে গৰাকী আৰু আৰক্ষীলৈ যাব অট'মেটিক ফোন কেমেৰাত লগে লগে বন্দী হ'ব চুৰৰ ফটো আৰু মাইক্ৰফোনত আবদ্ধ হ'ব চুৰৰ বাৰ্তালাপ মোৰ এই উদ্ভাৱনৰ বিষয়ে জানি আপোনালোকৰ কেনে লাগিল প্ৰত্যেকৰে ব্যক্তিগত মতামতসমূহ আগবঢ়াব বুলি আশা কৰিলোঁ এই উদ্ভাৱন মই সৰুতে কৰিছিলোঁ আৰু বৰ্তমান মাৰ্কেটত বিভিন্ন ধৰণৰ সংকেতযুক্ত টলা উপলব্ধ আপোনালোকে হয়তো বহুতে ব্যৱহাৰ কৰিছে পৰৱৰ্তী সময়ত অধিক ভৰসা কৰিব পৰা এনেধৰণৰ টলা মাৰ্কেটত দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু মই যিসমূহ যন্ত্ৰ উদ্ভাৱন কৰিম বা মই যিসমূহ যন্ত্ৰ উদ্ভাৱন কৰি থোৱা আছে এতিয়ালৈকে বিশেষকৈ মোৰ ফেচবুকৰ বন্ধু বান্ধৱীসকলৰ বাবে মোৰ ইউটিউবৰ চেনেলৰ লিংকটো ইয়াত দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকে যদি ভিডিঅ'বোৰ আগতীয়াকৈ পাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ